হেল্ল' বন্ধুসকল, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যদি এইচএছ ছেকেণ্ড ইয়েৰৰ এক্সাম দিছিল আৰু সেই এক্সামৰ ৰিজাল্টৰ বাবে যদি আপোনালোকে অপেক্ষা কৰি আছে, তেনেহ'লে মই আপোনালোকৰ বাবে কেইটামান ৱেবছাইট লৈ আহিছোঁ, যিটোৰ সহায়ত আপোনালোকে ৰিজাল্ট মুকলি হোৱাৰ পিছত সোনকালে নিজৰ ৰিজাল্টটো চাব পাৰিব। তাৰ বাবে প্ৰথমতে আপোনালোকে নিজৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব hsses.assam.gov.in। আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। তাত আপোনালোকে নিজৰ ৰিজাল্টটো এনেকৈ চাব পাৰিব। ইয়াৰ ৰিজাল্টৰ অপশ্যনো দিয়া আছে। মই ডিছক্ৰিপশ্যন বক্সত লিংকটো যাৰ সোনকালে আপোনালোকে লিংকটো ক্লিক কৰি ৰিজাল্টটো চাব পাৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ কিছুমান পেজ অন হ'ব, য'ত আপোনালোকৰ ৰিজাল্টবোৰ লিখা থাকিব। ইয়াত আপোনাৰ কিছুমান লিংক দিয়া আছে দেখিবলৈ পাব। হয়তো ৰিজাল্টটো মুকলি কৰাৰ পিছত ইয়াত এনেকৈ আপোনাৰ এইচএছ ছেকেণ্ডৰ লিংক দি দিব, যাৰ ফলত আপোনালোকে ইয়াত এই ৱেবছাইটটোত আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। ছেকেণ্ড যোনটো ৱেবছাইট হৈছে সেইটো হৈছে আপোনালোকৰ result.assam.nic.in। এই ৱেবছাইটটোতো আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। কিছুদিন আগতে এইচএছএলচিৰ ৰিজাল্টটো দি গৈছিলে, য'ত ইয়াত আপোনালোকে দেখিবলৈ পাইছে চেক ৰিজাল্ট আসাম 24 এইচএছএলচিৰ ৰিজাল্টটো ইয়াত দিছিলে। হয়তো ইয়াতো আপোনালোকৰ এইচএছ ছেকেণ্ডৰ ৰিজাল্টটো ইয়াত এনেকৈ লিংক আহিব, য'ত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু 3 নম্বৰ অপশ্যনটো হৈছে যদি আপোনালোকে ৱেবছাইটত যাব নিবিচাৰে, তেনেহ'লে আপোনালোকে মোবাইলত উপলব্ধ নামৰ এই এপটো ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰি আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। উপলব্ধ নামৰ এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এনেকৈ ইয়াত কিছুমান ইণ্টাৰফেচ দেখা পাব। তাৰ পিছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত কিছুমান অপশ্যন আহিব। প্ৰথমতে আপোনালোকে নাম আৰু নিজৰ মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত এনেকৈ অপশ্যন আহিব কিছুমান। হয়তো আপোনালোকে ৰিজাল্টৰ অপশ্যন আহিব, নহ'লে আপোনালোকে চাৰ্চ কৰি ইয়াত ৰিজাল্টৰ অপশ্যনটো আনি ল'ব লাগিব। অনাৰ পিছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এণ্টাৰ ৰোল নং কোড, এণ্টাৰ ৰোল নং নাম্বাৰ ইয়াত এণ্টাৰ কৰিব লাগিব। লগতে কেপচাও আপোনালোকে এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে গেট ৰিজাল্টত অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ ৰোল নম্বৰ আৰু নামটো ইয়াত দেখুৱাই দিব। তাৰপিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ ইয়াত ৰিজাল্টবোৰ ইয়াত যি ধৰণে দেখুওৱা হৈছে এপটোত, তেনেকৈ আপোনাৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিজৰ ৰিজাল্টটো কেনেদৰে অতি সহজে মুকলি হোৱাৰ পিছত চাব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক, কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।